সময় আৰু প্ৰিয়জন দুয়ো একেলগে যেতিয়া আঘাত দিয়ে, মানুহে তেতিয়া কেৱল বাহিৰতে দুখ নাপায়, ভিতৰিও হৃদয় ভাগি যায়। আশা আৰু বিশ্বাস কৰা কোনো ভুল কাম নহয়, কিন্তু আমি কি আশা কৰিম আৰু কাৰ ওপৰত বিশ্বাস কৰিম সেয়া জনাটো দৰকাৰ। দুখে সদায় অতীতবোৰ দেখাই দিয়ে আৰু চিন্তাই চাৰিওফালে ঘুমটিয়াই চায়, আৰু বিশ্বাসে সদায় আগলৈ দেখায়। সেইবাবে সদায় নিজৰ ওপৰত বিশ্বাস কৰি আগলৈ চাই আগুৱাবলৈ লাগে। জীৱনে মোক বহুত দুখ দিলে, এতিয়া দিয়া দুখবোৰো সেইবাবে দুখ চিনি নালাগে। কাৰোবাৰ উপদেশত ৰাস্তা বিচাৰি পাব পাৰি ঠিক, কিন্তু সেই ৰাস্তাত সফলতাৰে খোজকাঢ়িবলৈ হ'লে নিজৰ মনোবল থকাটো দৰকাৰ। লৰি থকা পানীত যেনেকৈ নিজৰ প্ৰতিচ্ছবি স্পষ্টকৈ দেখা নাযায়, ঠিক তেনেদৰে দুখত থকা মনে কোনো এটা সিদ্ধান্ত স্পষ্টকৈ ল'ব নোৱাৰে। স্থিৰ হৈ ভাবি চাবা, আপোনাৰ সকলো সমস্যা সমাধান পাবা। নাজানো জীৱনটো আকৌ এবাৰ পাম নে নাই, সেইবাবে দুখত, খঙত আৰু ঘিণত বা কাজিয়া কৰি জীৱনটো নষ্ট কৰাতকৈ নিজেই সুখত থাকি আনক সুখত ৰখাটোৱে শ্ৰেয়। ধন্যবাদ, আজিলৈ ইমানেই। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।